হাই গাইজ নমস্কাৰ এমআৰ ব্লগছলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে স্বাধীনতা দিৱস, যেহেতু আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস। তো আমি আজি গৈছোঁ তেজপুৰ নেহেৰু ময়দানত। তেজপুৰ নেহেৰু ময়দানত আজি পতাকা উত্তোলন কৰা হ'ব। তেজপুৰৰ নেহেৰু ময়দানত আহিব অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত অশোক চেঙেল ডাঙৰীয়া। তো আমি তাত গৈ আছোঁ, আপোনালোকক তাৰ দৃশ্য দেখাম আজি যিহেতু স্বাধীনতা দিৱস। তো সকলোকে আকৌ এবাৰ স্বাধীনতা দিৱসৰ আন্তৰিক অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া আমি গৈ আছোঁ ৰাস্তাদি। তো অলপ পিছত আপোনালোকক সকলোকে ৭৮তম স্বাধীনতা দিৱসৰ আন্তৰিক অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো এতিয়া আমি তেজপুৰ চাৰ্চ ফিল্ডত আহিছোঁ। তো আপোনালোকক ইয়াৰ দৃশ্য দেখাম। ইয়াত বহুত হাজাৰ ইয়াত পুলিচ আছে, আপোনালোকক দেখাবলৈ য'তে আপোনালোকে চাব। ফাইনেলি চাওক, ইয়াত তেজপুৰ চাৰ্চ ফিল্ডৰ দৃশ্য আপোনালোকক দেখাই আছোঁ, যিহেতু নেহেৰু ময়দান বুলি কওঁ, ইংলিছত চাৰ্চ ফিল্ড বুলি কয়। তো আপোনালোকে চাওক, হাজাৰ পুলিচ, মানে ইয়াত পেৰেড হৈছে, আহোঁতে অলপ দেৰি হৈ গৈছে, ৯টা পাৰ হৈ গৈছে। আৰু মানুহ চাওক কিমান, প্ৰায় ১০,০০০ৰ ওপৰত মানুহ হ'ব। তো আপোনালোকক ইয়াৰ ভিতৰত দেখাম আৰু ভাল সাংস্কৃতিক অনুষ্ঠানৰ আপোনালোকক দেখাবলৈ যত্ন কৰিম। তো ভিডিঅ'টো সকলোৱে চাব। এইটো হৈছে নেপালী জনগোষ্ঠীৰ এক সাংস্কৃতিক অনুষ্ঠান। আপোনালোকক চাওক কেনেকৈ নৃত্য কৰি আছে। আৰু বিভিন্ন জনগোষ্ঠীৰ ইয়াত সাংস্কৃতিক অনুষ্ঠান হ'ব, যেনে আদিবাসী, আছামিজ আৰু যিকোনো ধৰণৰ ইয়াত হ'ব। তো আপোনালোকক ভিডিঅ'টো সকলোৱে চাব বুলি আশা ৰাখিলোঁ। তো চাই থাকক আপোনালোকক আৰু ভাল আদিবাসী জনগোষ্ঠীৰ মানুহ ইয়াত চাওক কেনেকৈ নৃত্য কৰি আছে, কি কাপোৰ পিন্ধিছে, হাতত কিবা এটা লৈছে কোঠাৰী। তো আৰু ইয়াত চাওক লগতে আছে অসমীয়া নৃত্যত বিহু পৰিৱেশন কৰিব। তো আপোনালোকে চাই থাকক, ভাল লাগিব। আৰু লগতে আছে ইণ্ডিয়ান আৰ্মিৰ বহুত দৃশ্য আছে, আপোনালোকে চাব। ভিডিও কিছুমান কথা আছে। The scene is depicted of a soldier dog neutralizing a militant.
Thank you.